ভূমিকম্পয়ো কঁপাব নোৱাৰে মুছলমান লোকক। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভূমিকম্প, যিটো ভূমিকম্পত প্ৰায় 50,000 লোকৰ মৃত্যু হৈছিল। সেই ভূমিকম্পৰ সময়ত এখন মছজিদত নামাজ আদায় কৰি আছিল হাজাৰ হাজাৰ লোকে, কিন্তু এজনো নামাজৰ পৰা ওলাই যোৱা নাই। আৰু তাৰ পিছত কি হৈছিল এই ভিডিঅ'টো চালে আচৰিত হৈ পৰিব আপুনি। 6.4 ৰিক্টাৰ স্কেলৰ ভূমিকম্পয়ো কঁপাব নোৱাৰিলে মুছলমান লোকক। 500 মুছলমান লোকে একেলগে পঢ়ি আছিল নামাজ। হঠাৎ কঁপি উঠিল আল ফাৰুক মছজিদ। বিচলিত নহল আল্লাহক ধন্যবাদ কৰি থকা 500 মুছলমান লোক, যি ভূমিকম্পত নিহত হৈছিল 50,000 লোকৰ। চিৰিয়াৰ ভূমিকম্পৰ এক অদ্ভুত আচৰিত অগতানুগতিক দৃশ্য। 6.4 ৰিক্টাৰ স্কেলৰ ভূমিকম্পয়ো কঁপাব নোৱাৰিলে মুছলমান লোকক। 500 মুছলমান লোকে একেলগে পঢ়ি আছিল নামাজ। হঠাৎ কঁপি উঠিল আল ফাৰুক মছজিদ। বিচলিত নহল আল্লাহক ধ্যান কৰি থকা 500 মুছলমান লোক। ব্যুৰ' ৰিপৰ্ট, ফাৰ্মা লাইভ। ভূমিকম্পয়ো কঁপাব নোৱাৰে মুছলমান লোকক। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভূমিকম্প, যিটো ভূমিকম্পত প্ৰায় 50,000 লোকৰ মৃত্যু হৈছিল। সেই ভূমিকম্পৰ সময়ত এখন মছজিদত নামাজ আদায় কৰি আছিল হাজাৰ হাজাৰ লোকে, কিন্তু এজনো নামাজৰ পৰা ওলাই যোৱা নাই। আৰু তাৰ পিছত কি হৈছিল এই ভিডিঅ'টো চালে আচৰিত হৈ পৰিব আপুনি। 6.4 ৰিক্টাৰ স্কেলৰ ভূমিকম্পয়ো কঁপাব নোৱাৰিলে মুছলমান লোকক। 500 মুছলমান লোকে একেলগে পঢ়ি আছিল নামাজ। হঠাৎ কঁপি উঠিল আল ফাৰুক মছজিদ। বিচলিত নহল আল্লাহক ধন্যবাদ কৰি থকা 500 মুছলমান লোক, যি ভূমিকম্পত নিহত হৈছিল 50,000 লোকৰ। চিৰিয়াৰ ভূমিকম্পৰ এক অদ্ভুত আচৰিত অগতানুগতিক দৃশ্য। 6.4 ৰিক্টাৰ স্কেলৰ ভূমিকম্পয়ো কঁপাব নোৱাৰিলে মুছলমান লোকক। 500 মুছলমান লোকে একেলগে পঢ়ি আছিল নামাজ। হঠাৎ কঁপি উঠিল আল ফাৰুক মছজিদ। বিচলিত নহল আল্লাহক ধ্যান কৰি থকা 500 মুছলমান লোক। ব্যুৰ' ৰিপৰ্ট, ফাৰ্মা লাইভ।